নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম স্মাৰ্ট লোকসকলৰ 7টা গোপন অভ্যাসৰ বিষয়ে, যিয়ে তেওঁলোকক সফল হোৱাত সহায় কৰে। প্ৰায়ে আমি ভাবোঁ যে স্মাৰ্ট লোকসকল জন্মতে এনেকৈ স্মাৰ্ট হৈ আহে, কিন্তু নহয়, প্ৰকৃততে সিহঁতৰ দৈনন্দিন অভ্যাসেই তেওঁলোকক স্মাৰ্ট কৰি তোলে। এনেধৰণৰ অভ্যাসসমূহ যদি আমিও গঢ়ি তোলোঁ, আমিও সফল হ'ব পাৰোঁ। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। অভ্যাস 1, জ্ঞানৰ স্পৃহা। সফল লোকসকলে কিয় সদায় কিতাপ পঢ়ে বা নতুন কথা শিকে? কাৰণ তেওঁলোকে জানে যে জ্ঞানৰ শেষ নাই। উদ্যোগী, বৈজ্ঞানিক বা মহান নেতাসকলৰ জীৱনী অধ্যয়ন কৰিলে দেখা পাব তেওঁলোকৰ শিকাৰ প্ৰতি অধিক ইচ্ছা থাকে, আৰু এয়া কেতিয়াও শেষ নহয়। গতিকে আপোনালোকেও প্ৰতিদিনে 20 মিনিট নতুন কিতাপ পঢ়িবলৈ সময় উলিয়াওক। ই-বুক পঢ়ক, ভাল মানুহৰ পডকাষ্ট চাওক। অভ্যাস 2, প্ৰশ্ন সুধিবলৈ ভয় নকৰে। বহুতো লোকে কোনো বিষয়ৰ ওপৰত নজনা প্ৰশ্ন এটা সুধিবলৈ ভয় কৰে। তেওঁ ভাবি লয় যে মানুহে তেওঁক একো নাজানে বুলি ভাবি ল'ব। কিন্তু স্মাৰ্ট লোকসকলে কিবা নজনা প্ৰশ্ন এটা সুধিবলৈ কেতিয়াও ভয় নকৰে। যেতিয়া তেওঁলোকে কোনো বিষয়বস্তু ভালদৰে বুজি নাপায়, তেতিয়া তেওঁলোকে কোনো কুণ্ঠাবোধ নকৰাকৈ প্ৰশ্ন কৰে। গতিকে যিকোনো বিষয়ত যদি সন্দেহ থাকে তেন্তে লাজ নকৰি সোধক। অভ্যাস 3, টাইম আৰু ডিচিপ্লিন। সফল লোকসকলে দিনটো 1 ছেকেণ্ড সঠিকভাৱে ব্যৱহাৰ কৰে। ফোন স্ক্ৰল কৰা বা অদৰকাৰী কথাত সময় নষ্ট নকৰে। ছ'চিয়েল মিডিয়া, টিভি আদি তেওঁলোকে অতি কম ব্যৱহাৰ কৰে। তেওঁলোকৰ লক্ষ্য স্পষ্ট আৰু সেইমতেই আগবাঢ়ে। গতিকে আমিও টাইম মেনেজমেণ্ট শিকিব লাগিব। ৰাতি শোৱাৰ আগত কাইলৈ কি কৰিব আগেয়ে তাৰ এখন লিষ্ট বনাই থওক। অভ্যাস 4, সৎ সংগ বা পজিটিভ পৰিৱেশ। আমি যিসকলৰ সৈতে সময় কটাওঁ, আমাৰ চিন্তাও তেনেকুৱা হয়। আপুনি নিগেটিভ আৰু এলেহুৱা লোকৰ লগত থাকিলে আপোনাৰ এনাৰ্জিও তেনেকুৱাই হ'ব। সফল লোকসকলে সদায় ভাল মানুহৰ সংগ বিচাৰে। গতিকে আপুনি যি হ'ব বিচাৰে তেনে লোকৰ সৈতে আপুনি থাকক। নিগেটিভ আলোচনাৰ পৰা সদায় আঁতৰি থাকিব। অভ্যাস 5, নিজক সদায় আপডেট কৰক। বৰ্তমান বিশ্বখন দ্ৰুতগতিত পৰিৱৰ্তন হৈ গৈ আছে। যদি আমি পুৰণি পদ্ধতি ব্যৱহাৰ কৰি থাকোঁ, আমি সদায় পিছ পৰি থাকিম। স্মাৰ্ট লোকসকলে প্ৰতিদিনে নিজকে আপডেট কৰে। তেওঁলোকে নতুন টেকন'লজি শিকে আৰু নিজকে উন্নত কৰাত সদায় ব্যস্ত থাকে। অভ্যাস 6, শৰীৰ মনৰ যত্ন। শৰীৰ সুস্থ থাকিলেহে মন সুস্থ থাকিব। স্মাৰ্ট লোকসকলে নিজৰ শৰীৰৰ যত্ন লয়। তেওঁলোকে সুস্বাস্থ্যকৰ খাদ্য খায়, ব্যায়াম কৰে আৰু পৰ্যাপ্ত টোপনি লয়। ইয়াৰ ফলত তেওঁলোকৰ মন তীক্ষ্ণ হৈ থাকে আৰু তেওঁলোকে অধিক একাগ্ৰতাৰে কাম কৰিব পাৰে। গতিকে আপোনালোকেও ৰাতিপুৱাই সোনকালে উঠক, ব্যায়াম কৰক আৰু সুস্বাস্থ্যকৰ খাদ্য খাওক। বিভিন্ন ৰিচাৰ্চত দেখা গৈছে নিয়মিত ব্যায়াম, পুষ্টিকৰ খাদ্য আৰু ভাল টোপনিয়ে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত দক্ষতা বঢ়ায়। জাংক ফুডৰ পৰিৱৰ্তে সেউজীয়া শাক-পাচলিৰ ওপৰত অধিক গুৰুত্ব দিয়ক। অভ্যাস 7, অসফলতাক ভয় কৰা বন্ধ কৰক। কেতিয়াবা আপোনালোকে ভাবিছেনে যে কিছুমান মানুহ সৰু বিফলতাৰ পাছতে হাৰ মানে, কিন্তু কিছুমান মানুহে সেই বিফলতাক এটা লেচন হিচাপে লয়, অৰ্থাৎ সেই বিফলতাৰ পৰাই তেওঁলোকে শিকে। গতিকে প্ৰতিটো ভুলৰ পিছত নিজকে সোধক, মই ইয়াৰ পৰা কি শিকিলোঁ, আৰু নিজকে আৰু অধিক উন্নত কৰক আৰু পুনৰাই চেষ্টা কৰক। যদি আপোনালোকে এই পৰামৰ্শবোৰ ভাল পাইছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।